Hi guys, welcome to my channel. মই আজি আপোনালোকৰ মাজত বহুত দিনৰ মূৰত আহিছোঁ কাৰণ মোৰ গাটো ভাল নাছিলে সেইবাবে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। সেইবাবে আজি আপোনালোকৰ মাজতে এটা মই আনবক্সিং ভিডিঅ' বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিলে মোক জনাব। মই ভিডিঅ'টো এক্সাৰচাইজৰ ওপৰত বনাম আৰু আপোনালোকে ঘৰত বহি কেনেকৈ ফুল বডি ৱৰ্কআউট কৰিব পাৰিব তাৰ বাবে মই এটা ভিডিঅ' বনাম আৰু অতি সহজ উপায়। Hi guys, welcome to my channel. মই আজি আপোনালোকৰ মাজত বহুত দিনৰ মূৰত আহিছোঁ কাৰণ মোৰ গাটো ভাল নাছিলে সেইবাবে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। সেইবাবে আজি আপোনালোকৰ মাজতে এটা মই আনবক্সিং ভিডিঅ' বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিলে মোক জনাব। মই ভিডিঅ'টো এক্সাৰচাইজৰ ওপৰত বনাম আৰু হেল্ল' গাইজ, মই আপোনালোকৰ বাবে অতি সহজ উপায়ে কেনেকৈ ঘৰত বহিয়ে ৱেইট লছ কৰিব পাৰিব আৰু পেট কেনেকৈ কমাব তাৰে ভিডিঅ' এটা বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিলে মোক জনাব। মই ভিডিঅ'টো এক্সাৰচাইজ কৰিবলৈ এইডাল চাক, এইডাল হ'ল ৰেচিষ্টেণ্ট ৰাবাৰ টিউব। এইডালৰ জৰিয়তে আপোনালোকে অতি সহজ উপায়েৰে ঘৰত বহি এক্সাৰচাইজ কৰিব পাৰিব। এইডাল মই নেটৰ পৰা অৰ্ডাৰ দিছিলোঁ, ফ্লিপকাৰ্ট। এইডাল হ'ল অহা বহুত দিনেই হ'ল। মই আজি আপোনালোকক ইয়াৰ বিষয়ে জনাম আৰু এইডালৰ এমাউণ্ট হৈছে 1200। এইডাল চাক ৰাবাৰৰ হয়। আপোনালোকে বহুত কালাৰে পাব। মই এইডাল কালাৰ লৈছোঁ কাৰণ এইডাল বেছি দীঘলো নহয়, চাক চুটি বেছি দীঘলবোৰ ভাল নহয়, চুটিয়ে ভাল। আৰু এইডালৰ বহুত কোৱালিটি আছে। আপোনালোকে যোন বেছি দামী কিনিলে ভাল কোৱালিটি পাব আৰু সহজে নিচিঙিব। আৰু যোনবোৰ কমটিকৈ ল'ব আপোনালোকে, যোনবোৰ কমটি দাম সেইবোৰ বেছি দিন নাযাব আৰু ছিঙি যাব, টানিলে ছিঙি যাব কাৰণ সেইবোৰ ৰাবাৰৰ নহয়, ৰছীৰ টাইপৰ নিচিনা থাকে, ৰছী পাখোৱা। কাৰণ আপোনালোকে এইডাল ল'ব, এইডাল বহুত ভাল। এইডাল ভালো আৰু দামো বেছি। যোনবোৰ জানেই আপোনালোকে দাম বেছি, বস্তুবোৰ ভালেই থাকে। আৰু আপোনালোকে ফ্লিপকাৰ্টৰ পৰাও ল'ব পাৰে আৰু মাৰ্কেটৰ পৰাও ল'ব পাৰে। মই ইয়াত মাৰ্কেটত পোৱা নাযায় কাৰণে মই ফ্লিপকাৰ্টৰ পৰা ল'লোঁ। বহুত কালাৰো পোৱা যাব আৰু বহুত কোৱালিটি পাই যাব। আপোনালোকে চাই ল'ব কোনডাল কোৱালিটি ল'লে ভাল হ'ব। এইডাল ফিটনেছৰ কাৰণে বহুত ভাল। আপোনালোকে জিম নগৈ ঘৰতে ফিটনেছ বনাব পাৰিব এই ৰাবাৰডালৰ যোগেদি। মই ইয়াৰ বিষয়ে বেছি ডাঙৰ ভিডিঅ' নবনাওঁ কাৰণ কমটি বনাম, অলপ চুটি বনাম। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে মোক জনাব। এইডালৰ যোগেদি চাওক, মই অতি সহজ উপায়েৰে 3টা এক্সাৰচাইজ দেখাম কাৰণ মই বেছি এক্সাৰচাইজ নেদেখাওঁ। মই নেক্সট টাইম আপোনালোকক এইডালৰ বিষয়ে ভালকৈ ভিডিঅ' বনাই দেখাম। এইডাল দি এক্সাৰচাইজ কেনেকৈ কৰিব মই এতিয়া সৰু সৰু কেইটামান 3টামান এক্সাৰচাইজ দেখাই দিছোঁ। এইডাল দি আপুনি কি কৰিব পাৰিব। আৰু এইটো নাম্বাৰ 2 অলপ দিগদাৰ হৈছে। ভিডিঅ' বনোৱাৰ সময়ত ভাইটিকেইটা আহি মোক ডিষ্টাৰ্ব দি দিয়ে কাৰণে ভিডিঅ'টো ভালকৈ বনাব নোৱাৰোঁ। বহুত ডিষ্টাৰ্ব দিয়ে, চাই হাঁহি থাকে মোক। আপোনালোকে বেয়া নাপাব গাইজ, ভিডিঅ'টো যদি কিবা ভুল হয় চৰি। এইডাল দি বহুত ধৰণৰ এক্সাৰচাইজ কৰিব পাৰোঁ কিন্তু মই এতিয়া নকৰোঁ। এতিয়া মই ভিডিঅ'টো সমাপ্ত কৰোঁ। তো গাইজ কেনেকুৱা লাগিলে ভিডিঅ'টো মোক জনাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। বাই।